নমস্কাৰ মৌলানা হয় চাইফুদ্দিন ইছলাম আহমেদ বুলবুলি সাহেব আপোনাক নমস্কাৰ জনাইছোঁ প্ৰথমতে খবৰ হয় নমস্কাৰ নমস্কাৰ আপুনি ইতিমধ্যে গম পাইছে যে মুস্তফা কামাল আজহাৰীক আৰক্ষীয়ে এতিয়া ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই সন্দৰ্ভত কিন্তু এতিয়া বহু বিতৰ্ক উমান হৈছে হয় ইতিমধ্যে সত্যৰঞ্জন বৰাই এই সন্দৰ্ভত কিছু বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে কি ক'ব এই সন্দৰ্ভত আপুনি আমাৰ খবৰ অসম দৰ্শকসকলক না কামাল আজহাৰীৰ মানে নিজৰ ভালৰ কাৰণে আচলতে পুলিচে এৰি দিব নালাগে কাৰণ গোটেই অসমৰ ৰাইজ অসন্তুষ্ট হৈছে ক্ষুব্ধ হৈছে কামাল আজহাৰী কেতিয়া ক'ত কি হয় তাৰ ঠিক নাই সেইকাৰণে তেওঁ জেলত থকাই ভাল বা লকআপত থকাই ভাল তেওঁৰ ওপৰত বহুত কেছ হৈছেতো আমি জনামতে হয় লখিমপুৰতে বহুত কেছ হৈছে আৰু গোটেই আমাৰ জোনাবসকলে আলিমসকলে বেয়া পাইছে তেওঁ মানে ভেঙুচালি কৰা মন্তব্যবিলাক মই ভাবোঁ কিবা মেণ্টেলি কিবা ডিজিজ হৈছে নেকি মানুহজনৰ মেণ্টেলি কিবা হেৰি হৈছে কাৰণ তেওঁ মাৰ কথা কালি যি গম পালোঁ তাৰ বায়েকৰ বা ভনীয়েকৰ কথা ভনীয়েকক চোঁচা কৰি গৈছে মাকক চোঁচা কৰি গৈছে এনেকুৱা এজন অভদ্ৰ মানুহ সমাজত আৰু তেওঁ যিবিলাক কোৰাণ শ্বৰীফৰ কথা কয় কোৰাণ শ্বৰীফটো শুদ্ধকৈ পঢ়িব নাজানে কোৰাণ শ্বৰীফৰ অৰ্থবিলাক তেওঁ নাজানে তেওঁ ব্যাখ্যাও নাজানে অৰ্থও নাজানে কোৰাণ শ্বৰীফ পঢ়িবও নাজানে কি আজহাৰী বুলি কৈ থাকে মই আচৰিত হৈছোঁ তেনেকুৱা এজন উৎপতীয়া মানুহ আচলতে পুলিচৰ কাষ্টডিত থকাই ভাল হয় ইতিমধ্যে সত্যৰঞ্জন বৰাই দুই এটা মন্তব্য কৰিছে এটা ছেটেলাইট চেনেলত যে মকিবুৰ আজহাৰী বা কিছু মুছলমান লোকে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে তেওঁলোকে কিছুমান অভিযোগ উত্থাপন কৰিছিল বা থানাই কেছ ৰুজু কৰিছিল কিন্তু তেওঁ এতিয়া কৈছে যে মুছলমানৰ যিখন পবিত্ৰ কোৰাণ শ্বৰীফ এই কোৰাণ শ্বৰীফখন এতিয়া কাঠগড়ালৈ লৈ যাব বিচাৰিছে কি ক'ব এই সন্দৰ্ভত আপুনি সঁচাকৈ কোৰাণ শ্বৰীফ কাঠগড়ালৈ যাব নেকি আপোনাৰ মতে কি কয় কোৰাণ শ্বৰীফ কাঠগড়ালৈ কিয় যাব ধৰ্মীয় গ্ৰন্থৰ সন্মান প্ৰত্যেক ধৰ্মৰ সন্মুখতেই উচ্চ এইটো যি ধৰ্মৰে নহওক গীতা হওক ভাগৱত হওক মহাভাৰত হওক ৰামায়ণ হওক কোৰাণ শ্বৰীফ হওক প্ৰত্যেকটো ধৰ্মৰ গ্ৰন্থসমূহ আমাৰ সন্মানৰ পাত্ৰ গতিকে মই ভাবোঁ যে কোৰাণ শ্বৰীফটো কাঠগড়ালৈ নিয়াতকৈ ভাল এজন দক্ষ জোনাব বা আলিমক এই বিষয় লৈ পেলাই সুধিলে বা যিজন অফিচাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছে বা সদৰৰ অচিজনে ভাল আলিম এজনক ভালকৈ সুধিলে বা ভাল আলিম কেইজনমানক মাতি লৈ সুধিলে এইটো ভাল হয় কোৰাণ শ্বৰীফতো কাঠগড়াত গৈ পেলাই উত্তৰ দিব নোৱাৰে এইটো এজন মানুহে দিব লাগিব কোনোবা এজন ভাল আলিমে দিব লাগিব গতিকে এজন ভাল আলিমসকলক নিয়াই ভাল বুলি মই ভাবোঁ আৰু প্ৰশাসনে কি কৰে নাজানো প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে মুস্তফা কামালক গ্ৰেপ্তাৰ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লখিমপুৰ প্ৰশাসনক বিশেষকৈ সদৰৰ যিজন অচি আছে অচিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অচিৰ লগতো অভদ্ৰামি কৰিছে বুলি আমি গম পাইছোঁ